Hi everyone, welcome back to my channel Study Point with RD. This video will be very interesting, so do not skip. আজি আমি একেবারে সহজ পদ্ধতির জৰিয়তে কেনেকৈ টাকুৱেশ্যন কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। গতিকে যিসকলে টাকুৱেশ্যনৰ ওপৰত একেবাৰে জিৰো নলেজ আছে সিহঁতৰ কাৰণে এই ভিডিওটো বিশেষ ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব। একচুৱেলি টাকুৱেশ্যন দুটা পদ্ধতিৰ মাধ্যমে কৰা হয়। এটা হ'ল এফাৰ্মেটিভ ষ্টেটমেণ্টৰ পৰা নেগেটিভ টাক কৰা হয় আৰু এটা হৈছে নেগেটিভ ষ্টেটমেণ্টৰ পৰা এফাৰ্মেটিভ টাক কৰা হয়। অৰ্থাৎ দুটা পদ্ধতিৰ মাধ্যমে আমি টাকুৱেশ্যন কৰিব পাৰি। এতিয়া প্ৰথমে আমি এফাৰ্মেটিভ ষ্টেটমেণ্টৰ পৰা নেগেটিভ টাক কেনেকৈ কৰা হয় ইয়াৰ বিষয়ে আলোচনা কৰিম। দ্বিতীয়তে আমি নেগেটিভ ষ্টেটমেণ্টৰ পৰা এফাৰ্মেটিভ টাক কেনেকৈ কৰা হয় ইয়াৰ বিষয়ে আলোচনা কৰিম। গতিকে পোনপ্ৰথমে আমি এফাৰ্মেটিভ ষ্টেটমেণ্টৰ পৰা নেগেটিভ টাক কিদৰে কৰা হয় ইয়াৰ বিষয়ে আলোচনা কৰিম। আহক তেতিয়াহ'লে প্ৰথম কুৱেশ্যনটো চাওক, হি ইজ কলিং। এইটো আছে এফাৰ্মেটিভ ষ্টেটমেণ্টত। আমি এতিয়া নেগেটিভ টাক কৰিব লাগে। মনোযোগ দিব দেই। হি ইজ কলিং এইটো লিখক, হি ইজ কলিং কমা দিয়ক। ইয়াৰ পিছত চাওক এই সেন্টেন্সটোৰ মাজত হেল্পিং ভাৰ্ব আছেনে? যদি আছে সেইটো বহাই দিয়ক। আছে, ইজ, ইজটো বহাই দিয়ক, ইজ। ইয়াৰ পিছত টাকুৱেশ্যনত কি কৰা হয়? নট যোগ কৰা হয়। কন্ট্ৰেক্টেড ফৰ্মত নট, আমি নট লগাও, নট। নট লগোৱাৰ পিছত ছাবজেক্ট বহাব লাগে আৰু সদায় ছাবজেক্টটো প্ৰনাউন হ'ব লাগিব। ঠিক আছে, হি আছে তেতিয়াহ'লে হি। আৰু যদি ছাবজেক্টটো যদি ৰাম হয় তথাপিও হি হ'ব। আৰু যদি ছাবজেক্টটো চি হয় চি বহাব লাগিব। যদি ছাবজেক্টটো কোনো লেডিছৰ নাম হয় সীতা তেতিয়াহ'লেও চি লগাব লাগিব। আৰু কোনো যদি বস্তু হয় তেতিয়াহ'লে ইট বহাব লাগিব। আৰু যদি ইট থাকে লাষ্টত ইট বহাব লাগিব। আৰু কোনো বস্তুৰ নাম থাকিলে আমি লাষ্টত ইট বহাব লাগিব। দ্যাটছ ক্লিয়াৰ। ইয়াৰ পিছত নেক্সট কুৱেশ্যন চাওক। আমি যে এইকেইটা কৈ আছো এইকেইটা এফাৰ্মেটিভ ষ্টেটমেণ্টৰ পৰা নেগেটিভ টাক। দুই নম্বৰটো চাওক, ইট ইজ ভেৰি হট টুডে। ইট ইজ ভেৰি হট টুডে এইটো আমি টাকুৱেশ্যন কৰিম। চাওক এইটো সম্পূৰ্ণকৈ লিখক, ইট ইজ ভেৰি হট টুডে। ইয়াৰ পিছত কমা দিয়ক। ইয়াৰ পিছত চাওক ইয়াতে হেল্পিং ভাৰ্ব আছেনে নাই? 24টা ভাৰ্ব যে আছে, এম, ইজ, আৰ, ৱাজ, ৱেৰ, এনেকৈ 24টা ভাৰ্ব আছেনে নাই? চাওকচোন, ইজ আছে। তেতিয়া ইজ বহাওক। ইজ বহোৱাৰ পিছতে আমি নট যোগ কৰিব লাগিব। নট, চাওক শ্বৰ্ট ফৰ্মত নট যিটো আছে এইটো বহাব লাগিব, নট। ইয়াৰ পিছত চাওক মই কৈছোঁ যে যদি ইট থাকে ইট বহাব আৰু যদি কোনো বস্তু থাকে তথাপি ইট বহাব। ইয়াতে কি আছে? ইট। তেতিয়াহ'লে আমি ইয়াতে ইট বহাম, আই টি ইট। আৰু প্ৰশ্নবোধক চিহ্ন দি দিয়ক। ভিডিঅ'টো অলপ লং হ'ব পাৰে, কিন্তু এটা ভিডিঅ'ত আমি সম্পূৰ্ণ টাকুৱেশ্যন কৰিব নোৱাৰিম। গতিকে এটাৰ পিছত এটা ভিডিঅ' আমি আপলোড কৰি যাম, তোমালোকে চাই ল'বা। নেক্সট চাওক, টাকুৱেশ্যনৰ বহুত ছিষ্টেম আছে, সেইকাৰণে কৈছোঁ এটা ভিডিঅ'ত কমপ্লিট নহয়। 3 নম্বৰটো চাওক,
I play football. কমা এইটো লিখক I play football. কমা দিয়ক ইয়াৰ পিছে চাওক আগতে আছিল হেল্পিং ভার্ব যদি থাকে আমি হেল্পিং ভার্ব বহাই পিছত নট যোগ কৰি সাবজেক্ট লগালে তার কোয়েশ্চন কমপ্লিট এতিয়া চাওক যদি এফার্মেটিভ স্টেটমেন্টত হেল্পিং ভার্ব নাথাকে তেতিয়া আপুনি কি কৰিব যদি ভার্ব থাকে যেনে ডু ডিড প্লে প্লেড গম পাইছে না আৰু ভাৰ্বৰ লগত যেতিয়া এস বা ইয়েস থাকে তেতিয়া কি কৰিম টেন্স অনুসৰি আমি ডু ডিড ডাজ ব্যৱহাৰ কৰিব লাগিব সদায় মনত ৰাখিব টেন্স অনুসৰি ডু ডিড আৰু ডাজ ডি ও এস ডাজ ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে কমপ্লিট হ'ব চাওক I play football ইয়াতে ভার্বটো কোন টেন্সত আছে ভার্বটো আছে প্রেজেন্ট টেন্সত গতিকে যদি ভার্বটো প্রেজেন্ট টেন্স থাকে তেতিয়াহলে আমি ডু ভার্ব ইউজ কৰিম ডু গম পাইছেনে আৰু যদি ভার্বটো পাস্ট টেন্সত থাকে অৰ্থাৎ এইটোৰ লগত ইডি যদি যোগ থাকে তেতিয়াহলে আমি ডিড ব্যৱহাৰ কৰিম আৰু এটা কথা যদি ভাৰ্বৰ লগত এস বা ইএস যোগ থাকে তেতিয়া আমি ডাজ ব্যৱহাৰ কৰিম ঠিক আছে এতিয়া ভার্বটো প্রেজেন্ট টেন্সত আছে গতিকে আমি ডু ভার্ব ব্যবহার করি তেতিয়াহলে কি হ'ব ডু নট সাবজেক্টটো বহাওক আই আৰু কোয়েশ্চন মার্ক দি দিও গম পাইছে না যদি ভার্বটো প্রেজেন্ট টেন্স থাকে ডু ভার্ব ইউজ কৰিব যদি ভার্বটো পাস্ট টেন্স থাকে তেতিয়া ডিড ব্যৱহাৰ কৰিব আৰু যদি ভাৰ্বৰ লগত এস বা ইএস যোগ থাকে তেতিয়াহলে আমি ডাজ ব্যৱহাৰ কৰিম ঠিক আছে চাওক নেক্সট আৰু প্ৰশ্ন দি আছো তেতিয়াহলে গম পাব ভিডিওটো অলপ লং হ'ব কিন্তু সম্পূৰ্ণকৈ চাব স্কিপ নকৰিব চাই নম্বৰটো চাওক সি writes a letter চাওক এই কোয়েশ্চনটো চাওক এইটো এফার্মেটিভ স্টেটমেন্টত আছে গম পাইছে না এফার্মেটিভ স্টেটমেন্ট বুলি ক'লে ইয়াতে কেতিয়াও নট ব্যৱহাৰ নহয় যেতিয়া আমি তাক কোয়েশ্চন কৰিবলৈ যাম তেতিয়া নট যোগ হ'ব গম পাইছে না আৰু যেতিয়া নেগেটিভ স্টেটমেন্টত থাকে তাক কোয়েশ্চনটো নেগেটিভ স্টেটমেন্টত থাকে তেতিয়া আমি এফার্মেটিভ তাক কৰিব লাগে এইটো কথা মনত ৰাখিব যেতিয়া নেগেটিভ স্টেটমেন্টত থাকে অৰ্থাৎ নট লগোৱা থাকে তেতিয়া আমি এনসাৰত নট লগাব নোৱাৰিম কথাটো সেইটোৱেই ইয়াতে কি আছে সি রাইটস এ লেটাৰ এইটো লিখক সি writes a L-E-T-T-E-R letter কমা দিয়ক ইয়াৰ পিছে চাওক ভাৰ্বটো কোন টেন্সত আছে ভাৰ্বটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে অৰ্থাৎ ইয়াত এস বা ইএস লগোৱা আছে যদি এস বা ইএস লগোৱা থাকে মই কৈছিলো যে সদায় ডাজ ব্যৱহাৰ কৰিব ডাজ ঠিক আছে তেতিয়াহলে আমি কি কৰিম ইয়াতে ডাজ ব্যৱহাৰ কৰিম ডি ও ই এস ডাজ ডাজৰ লগত নট ব্যৱহাৰ কৰিব কন্ট্ৰাক্টেড যেটো ফৰ্মত নট যে আছে নট ডাজ নট পিছত সি হলে সি বহাওক আৰু কোয়েশ্চন মাৰ্ক দি দিয়ক ঠিক আছে নেক্সট নম্বৰটো চাওক তাক কোয়েশ্চন ইমান কঠিন নহয় সহজ খালি ভালদৰে মনোযোগেৰে চালে হ'ল she was driving
লিখক এইটো she was driving ইয়াতে চাওক ইয়াতে হেল্পিং ভার্ব আছে was যদি হেল্পিং ভার্ব থাকে সেইটো বহাই দিয়কচোন was পিছত নট লগাই দিয়ক নট ইয়াতে সাবজেক্ট বহাওক she কোয়েশ্চন মার্ক দিয়ক হৈ গ'ল আমি এতিয়া এফার্মেটিভ স্টেটমেন্টৰ পৰা নেগেটিভ টাইপ কৰি আছো সদায় মনত ৰাখিব এফার্মেটিভ স্টেটমেন্টৰ পৰা নেগেটিভ টাইপ কৰি আছো 6 নম্বৰ he calls the doctor it is সম্পূর্ণকে লিখক he calls the doctor কমা দিয়ক চাওক ইয়াতে হেল্পিং ভার্ব নাই ভার্ব আছে ভার্বটো কোন টেন্সত আছে প্রেজেন্ট ইনডিফিনিট s বা es যোগ আছে গতিকে আমি সদায় ডাস ব্যৱহাৰ কৰিম সদায় মনত ৰাখিব s বা es থাকিলে সদায় ডাস হ'ব এটা ডাস দিয়ক dos ডাস ডাসৰ লগত কি হ'ব not ব্যৱহাৰ হ'ব not does not পিছত কি থাকিলে he দিয়ক যদি ভিডিওটো ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে মই আপলোড কৰা ভিডিও আপোনালোকলৈ যাব পাৰে থ্যাংক ইউ